কেম্পাছটো খুব ধুনীয়া হয় ইয়াৰ, চাফা বহুত। এইফালে গোটেই কিবা কিবি বিল্ডিং আছে, এইটো অহা যোৱা কৰা ৰাস্তা। হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? আজি মই অলপ গৈ আছোঁ USTMৰ ফালে, কিবা এটা কাম আছে, যোনখন আপোনাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয় বুলি কয়। তাকে আপোনালোকক অলপমান দেখাওঁ USTMখন কেনেকুৱা কি। চ' বৰ্তমান মই এতিয়া আছোঁ আপোনাৰ যোনটো জালুকবাৰী খানাপাৰা হাইৱে, এইটো হাইৱেত আছোঁ, আপোনালোকে চাব পাৰে ইফালে এই হাইৱেটোত আছোঁ। তাকে এতিয়া ষ্টাৰ্ট দিছোঁ লাহেকৈ যাবলৈ। আজিকালি আপোনাৰ জালুকবাৰী খানাপাৰা হাইৱেটো হৈ যোৱাৰ পিছত খুব কম সময় লাগে। সেই লখৰা বেলতলা এইবোৰ টাচ কৰিব নালাগে, যেনেকুৱা এইটো কিবা এটা বাইপাছ চব আপোনাৰ ওপৰেদি ফ্লাইঅভাৰ বনাই দিছে, খুব কম সময় লাগে আৰু ৰাস্তাটো গাড়ী চলাই খুব ভাল লাগে। এইটো আপোনাৰ গোটেইটো 3 লেন ৰাস্তা, টাইম খুব কম লাগে আৰু ভিৰো নহয় বৰ এটা, গাড়ীবোৰ ধুনীয়াকৈ গৈ থাকে, আপোনালোকে চাব পাৰে। চ' এতিয়া USTM লাগিব কমচে কম 15-20 মিনিট লাগিব চাগে ইফালে গ'লে এতিয়া। তাকে তাতে গৈ পাই আপোনালোকক মই অলপমান তাৰে ভিডিঅ'টো দেখাওঁ কেনেকুৱা কি USTMখন। আপোনালোকে সেইফালে দূৰত দেখিব পাৰে এইখন মেঘালয়ৰ পাহাৰ, অলপ জুম কৰি দেখাওঁ। সেইখন মেঘালয়ৰ পাহাৰ আছে আপোনাৰ দূৰত, এইটো হাইৱেদি গৈ আছোঁ। এইটো আপোনাৰ আৰু কিবা এটা বাইপাছ পালোঁ, চব বাইপাছবোৰ এইটো হাইৱেদি আপোনাৰ চব ফ্লাইঅভাৰ বনাই দিছে। চ' অলপো জাম নালাগে, টাইমটো বহুত আপোনাৰ কম লাগে ইফালে আহিলে। গৈ আছোঁ এতিয়া এইফালে USTMলৈকে। এতিয়া এইখিনিয়ে আহি পালোঁ খানাপাৰা। আপুনি চাব পাৰে এইফালে ৰাইট চাইডে যিমান আছে এইবোৰ চব মেঘালয়, আৰু মোৰ বাওঁফালে বা লেফ্ট চাইডে যি আছে এইবোৰ গোটেইখিনি অসম। এইফালে গোটেই পাহাৰ আছে। ইয়াতে আপোনাৰ গোটেই শ্বিলং বা আপাৰ আছাম য'তে যায় চব বাছ টেক্সি ইয়াতে পোৱা যায়। ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, শ্বিলঙৰ বহুত টেক্সি পোৱা যায় ইফালে। তো এই ছাইডটো গোটেই মেঘালয় আপুনি দেখি আছে, আৰু এইফালে লেফ্ট চাইডে অসম। এতিয়া এইখিনিৰ পৰা অলপ পাহাৰীয়া ৰাস্তা ষ্টাৰ্ট হৈ যায়, অলপ পাহাৰীয়া এইখিনি ৰাস্তা। ইয়াৰ পৰা ধৰক USTM আৰু 10 মিনিটমান লাগিব, আৰু এইখিনি গোটেইখিনি পাহাৰীয়া ৰাস্তা। এতিয়া এইখিনি আহি পালোঁ 9 মাইল। ইয়াৰ পৰা আপুনি চাব পাৰে শ্বিলং, জাগিৰোড এইবোৰ দেখাই আছে বৰ্ডত, গোটেইবোৰ চাব পাৰে। তো ইয়াৰ পৰা অলপ আগত যে এটা U-টাৰ্ণ ল'ব লাগিব, তাৰপিছত আপোনাৰ USTM যে ৰাস্তাটো পাম। এইখিনি 9 মাইল বুলি কয় এইখিনি জেগা, গোটেই পাহাৰীয়া জেগা এইবোৰ। এইটো জেগাৰ পৰা এতিয়া মই U-টাৰ্ণ ল'ব লাগিব। এইখিনিতে কাট এটা আছে, ইয়াৰ পৰা U-টাৰ্ণ লৈ তাৰপিছত USTMলৈ ওপৰলৈ যোৱা ৰাস্তাটো আছে। এইটো আপোনাৰ USTM যোৱা ৰাস্তা। এই দেখিব পাৰে আপুনি USTM ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয় লিখি আছে। এইফালে মই লেফ্ট চাইডে এতিয়া উঠি যাব লাগিব। এইটো এনেকুৱা পাহাৰীয়া ৰাস্তা, এই পাহাৰেদি উঠি যাব লাগে। দেখিছে বাছবোৰ আহি আছে এতিয়া, ইউনিভাৰ্চিটি বাছবোৰ, ইউনিভাৰ্চিটি ছুটি হোৱা টাইম এতিয়া। এনেকুৱা গোটেইখন পাহাৰ উঠি যাব লাগে এইফালেদি। এইখন এতিয়া USTM আহি পালোঁ, দেখিছে এইখন USTMৰ মেইন গেট। এইখন গেট এনেকুৱা। তো এতিয়া এইফালে সোমাই যাম। কেম্পাছটো খুব ধুনীয়া হয় ইয়াৰ, চাফা বহুত, গছ গছনি বহুত আছে কেম্পাছৰ ভিতৰত। এইটো এনেকুৱা কেম্পাছটো, ইয়াৰ পৰা কেম্পাছ আৰম্ভ হৈ গ'ল। এইফালে গোটেই কিবা কিবি বিল্ডিং আছে, এইটো অহা যোৱা কৰা ৰাস্তা। এইটো আপোনাৰ অডিটৰিয়াম হয় যোনটো, এইটো গৈ আছোঁ এতিয়া এইফালেদি। বহুত ষ্টুডেণ্টো আছে এতিয়া, ওলাই আছে ছুটি হোৱা টাইম। এইটো গোটেইটো USTMৰ কেম্পাছ। ইফালেও বাওঁফালে কিবা সোমাই যায়। এইফালে চাব পাৰে, খুবেই ধুনীয়া কেম্পাছ USTMৰ, বনোৱা আছে এনেকুৱা। এইফালে গোটেই বিল্ডিং, এইবোৰ ক্লাছৰুম আছে। এইটো গোটেই কেম্পাছ USTMৰ। এইটো আপোনাৰ চেণ্ট্ৰেল অডিটৰিয়াম। এইফালে প্লেগ্ৰাউণ্ড, এইফালে আৰু বিল্ডিং আছে কিবা কিবি। এই পিছফালে আপোনাৰ মেডিকেল কলেজ বনাই আছে ইয়াতে। চ' এইটো বিল্ডিং,
ইয়াতে ৰিচাৰ্চ ফেচিলিটি কিবা এইটোৱে আপোনাৰ USTMৰ কেম্পাছ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে দেন ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভেৰি মাছ